কলিযুগ কি? ইয়াৰ আৰম্ভ ক'ত আৰু অন্ত ক'ত? কলিযুগ হৈছে চতুৰ যুগৰ অন্তিমটো যুগ। পৌৰাণিক শাস্ত্ৰৰ মতে শ্ৰীকৃষ্ণৰ প্ৰস্থানেই হৈছে দ্বাপৰ যুগৰ অন্ত আৰু কলিযুগৰ আৰম্ভণি। বাস্তৱিকতে বিশ্ব ব্ৰহ্মাণ্ডখন সীমিত। একোটা কল্পৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডখনে প্ৰকাশ পায়। এটা কল্প হ'ল ব্ৰহ্মাৰ এটা দিন। চাৰিটা যুগৰ একোটা সমষ্টি 1000 বাৰ গোট খাই ব্ৰহ্মাৰ এটা দিন হয়। সেই যুগ চাৰিটা হ'ল সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। বিখ্যাত গণিতজ্ঞ আৰ্যভট্টৰ মতে কলিযুগৰ আৰম্ভণি হৈছিল 3102 BC। তেওঁ এই বিষয়ে তেওঁৰ দ্বাৰা লিখিত আৰ্যভট্ট নামৰ গ্ৰন্থত প্ৰকাশ কৰিছে। আকৌ বহুতো দাৰ্শনিক যেনে ৰিনগিনন, জুলিয়াছ বেলজাৰ, ৰুডল্ফ ষ্টেনৰ আদিৰ মতে 19শ শতিকাতে কলিযুগ সমাপ্ত হৈছে। কিয়নো এই 19শ শতিকাতে দুখনকৈ বিশ্বযুদ্ধ হৈছিল আৰু তাৰ লগতে পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰা হৈছিল। কিন্তু শ্ৰীমদ ভাগৱত গীতাৰ মতে কলিযুগ 4,32,000 বছৰ ধৰি থাকে আৰু এতিয়া মাত্ৰ 5,121 বছৰহে পূৰ্ণ হৈছে। 4,28,899 চীত এই যুগ সমাপ্ত হ'ব। এই যুগত সংঘৰ্ষ, অজ্ঞতা, অধৰ্ম আৰু পাপৰ উভৈনদী হয় আৰু প্ৰকৃত সততা প্ৰায় নোহোৱাৰ দৰে হৈ পৰে। মানুহৰ বাবে অখাদ্য খাদ্য হৈ পৰে আৰু চৌপাশৰ পৰিৱেশ বিনষ্ট কৰে। সত্য যুগৰ বিশেষত্ব হ'ল সততা, জ্ঞান আৰু ধৰ্ম, আৰু কলিযুগ হ'ল ইয়াৰ সম্পূৰ্ণ বিপৰীত। বৰ্তমান সময়ত কলিযুগৰ বয়স আধাও হোৱা নাই, কিন্তু পৃথিৱীত পাপ ইমানেই বাঢ়ি গৈছে যে কলিযুগৰ অন্তত এই পৃথিৱীত ধৰ্মৰ কোনো অস্তিত্ব নাথাকিব। আধ্যাত্মিক উৎকৰ্ষৰ জৰিয়তেহে জীৱই মোক্ষ লাভ কৰিব পাৰে। কলিযুগত সকলো ধৰণৰ শিক্ষা প্ৰদান কৰা হ'ব, কিন্তু আধ্যাত্মিক শিক্ষাৰ ওপৰত কোনো গুৰুত্ব প্ৰদান কৰা নহয়। কলিযুগত পাপ ইমানেই বাঢ়ি যায় যে অৱশেষত পৰমেশ্বৰে নিজেই কল্কি ৰূপে অৱতাৰ গ্ৰহণ কৰি দেখা দিয়ে। দানৱৰ বিনাশ কৰে আৰু ভক্তসকলক ৰক্ষা কৰে আৰু নতুনকৈ এটা সত্য যুগৰ সূচনা কৰে। এইদৰে চতুৰ যুগৰ প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হয়। এইদৰে এই চতুৰ যুগ 1000 বাৰ ঘূৰি অহাৰ সময়খিনিৰে ব্ৰহ্মাৰ এটা দিন হয় আৰু একে সমান সময়ৰে ব্ৰহ্মাৰ এটা ৰাতি হয়। তেনে দিন ৰাতিয়ে হোৱা 100 বছৰ ব্ৰহ্মা জীয়াই থাকে আৰু তাৰ পিছত ব্ৰহ্মাৰো মৃত্যু হয়। অৰ্থাৎ এসময়ত আমি ভবা এই অনন্ত বিশ্ব ব্ৰহ্মাণ্ডখনৰো বিনাশ ঘটিব, পুনৰাই আকৌ সৃষ্টি হ'ব, ধ্বংস হ'ব। অৰ্থাৎ এই ঘটনাসমূহ সময়ৰ এক অনন্ত চক্ৰৰ দৰে ঘূৰি থাকিব। জন্ম, মৃত্যু আদি সকলো চক্ৰাকাৰ।